वेलकाम टू माई चेनेल मोर चेनेल आपनालोকক पुनर स्वागतम जनाइছো। কি খবৰ আপোনালোকৰ ভালনে? মোৰো ভালেই, আপোনালোকৰো ভালেই নিশ্চয়। বহুত দিন হ'ল মই একো ভিডিঅ' দিয়া নাছিলোঁ ইউটিউবত, একো ভিডিঅ' কৰা নাছিলোঁ, বহুত ব্যস্ত আছিলোঁ। আমি মানে 27 তাৰিখে দিল্লীত যাম, আজি হৈছে 25 তাৰিখ। আজি আমি এতিয়া গুৱাহাটীলৈ যাম, মানে মোৰ মায়ু যে আছিলে মায়ুৰ মাকৰ ঘৰ ৰুমত যাম। মাক মানে গুৱাহাটীত থাকে যে, আৰু ভিডিঅ'টো তেন্তে চাই থাকক। এতিয়া বাইদেউৰ ঘৰত সোমাম, মানে ডাঙৰ বাইদেউৰ ঘৰত সোমাম। তাই মানে ঘৰত ভাত খাই যাব দিছে আমাক। এইফালে বাৰ্বিক চাওকচোন কি কৰি আছে। জানকৈন কিবা এটা ল'ব লাগিছিলে। বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিল, বহুত তাৰমানে পেকিং কৰিব লগা আছিল। ইমান চলা চাওকচোন, চাৰিওফালে বস্তুৱে বস্তু, ইফালেও বস্তু, চাৰিওফালে বস্তুৱে বস্তু। একেবাৰে বাইদেউহঁতৰ ঘৰ পালোঁ। আপোনালোকক যে দেখুৱাইছিলোঁ বাইদেউহঁতৰ ঘৰত আহোঁতে, এইবিলাক ৰুম ইহঁতে ভাড়া দিব। ৰুমবিলাক কমপ্লিট হ'লে ইয়াত আৰু এইফালেও ৰুমবিলাক কমপ্লিট হ'ল, এতিয়া ভাড়া দিব। ভাত খোৱা হৈ গ'ল, এতিয়া আমি গুৱাহাটীত যাম। ইফালে বাইদেউ চাই দিছোঁ, ইফালে চাচোন অঁ দে থাক, বাই। আমি বৰমা পালোঁ, এয়া বৰমা মিছন। এইখিনি কি বুলি কয় নলবাৰীৰ? ঘগ্ৰাবান নহয়, এই পঙিটা পা নে পাইকাৰকুচি হ'ব চাগে। এইখিনি মোৰ সকলোতকৈ প্ৰিয় ঠাই। ইফালে বাৰ্বিবোৰ কাষত ব্যস্ত নো চাই দিয়াছোঁ। ইফালে ক'ত যামে আজি আমি? এইফালে ৰঙিয়া পালোঁ আমি। মায়ুৰ স্কুল ৰঙিয়া অভাৰ ব্ৰিজ পালোঁ। কি কৈছিলা তুমি এতিয়া আমাৰ পাপাই?
টোল গেট ৰিটাৰ্ণটো নালাগে কৰবা ৰিটাৰ্ণটো কৰবা নালাগে আজি নাহো মানে ৰিটাৰ্ণটো কৰবা নালাগে গেটত পইচা দিয়া হৈ গ'ল বাপৰে বাপ 200 কিমান লৈছে 220 টকা লৈছে ব্রিজ পেলাম আমি हेलो আজি হৈছে নেক্সট ডে কালি আহি পোৱাত দেৰি হ'ল আৰু বহুত ভাগৰ লগাৰ কাৰণে মই ভিডিঅ' নবনালোঁ আজি এতিয়া আমি বাহঁতৰ লগত বজাৰ যাব ওলাইছোঁ বাৰ্বি আৰু মায়ৰ কাৰণে কিবা কিবি কিনিব লগা আছে তেন্তে ভিডিঅ'টো চাই থাকক ইফালে মইনা বা অঞ্জু 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 এই হাই আমি এটা খোজকাঢ়ি গৈ আছোঁ सब उठिलो स्टाइल दे आंसु आंसु বাছৰ পৰা নামিলোঁ এতিয়া বিগ বাজাৰ গৈ আছোঁ খাই অহা নাছিলোঁ আগতে পেট পূজা তাৰপাছত বজাৰ এয়া পৰঠা আহি পালে ইফালে খাইয়ে আছে অঞ্চুমাৰ আহিবা নাই না নাখাওঁ স্পীডত লাগে আহি পালোঁ আমি এতিয়া
ৰুদ্ৰাক্ষত আহিছোঁ জুচ খাম বহুত দিয়া, গৰম দিয়া, হ'ব দিছে দিয়া। বজাৰৰ পৰা আহি আৰু ভিডিঅ' কৰা নহ'ল, বহুত ভাগৰ লাগিছিল, সেইকাৰণে অলপ শুই দিলোঁ। শুই যোৱাৰ পাছত আৰু বাহঁতে ভাত খাব জগালে, ভাত খালোঁ। ভাত খাই ভাবিলোঁ আজিৰ ভিডিঅ'টো ইমানেই। আজিৰ ভিডিঅ'টোত আপোনালোকক একো এটা বিশেষ দেখুওৱা নহ'ল। কাইলৈ আৰু ৰাতিপুৱা আমাৰ 6 বজাত ট্ৰেইন আছে, জল্দি উঠিব লাগিব। এতিয়া 12 বাজিল। আজিলৈ এৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈতো একেবাৰে নাপাহৰিব। আজিলৈ বাই বাই, গুড নাইট।